নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি নলেজেবল ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। গুগল কোম্পানীত চাকৰি পাবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব, গুগল কোম্পানীত চাকৰি পাবৰ বাবে আপোনাৰ কি কি যোগ্যতা থাকিব লাগিব, গুগল কোম্পানীত কি কি কেটেগৰীত জব ওলায়, গুগল কোম্পানীত চাকৰি পোৱাৰ পিছত তেওঁলোকে কেনে ধৰণেৰে সুবিধা আপোনাক প্ৰদান কৰিব, গুগল কোম্পানীত চাকৰি পোৱাৰ পিছত তেওঁলোকে কেনে ধৰণৰ চেলাৰি দিয়ে আদি সকলো বিষয়বস্তু সামৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। আমি জানো গুগল হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ সাৰ্চ ইঞ্জিন। প্ৰত্যেক বছৰে 20 লাখৰো অধিক কেণ্ডিডেটে গুগল কোম্পানীত চাকৰি পাবৰ বাবে আবেদন কৰে, কিন্তু মাত্ৰ 5000 কেণ্ডিডেটকহে গুগল কোম্পানীত চাকৰি দিয়ে। গতিকে গুগল কোম্পানীত চাকৰি পাবৰ বাবে আপোনাৰ যোগ্যতাৰ বিশেষ প্ৰয়োজন হয়। কি কি যোগ্যতা থাকিলে আপুনি গুগল কোম্পানীত চাকৰি লাভ কৰিব পাৰে? প্ৰথমতে আপুনি এজন BTech অথবা MCA ডিগ্ৰীধাৰী হ'ব লাগিব। আপোনাৰ ক্লাছ 10, ক্লাছ 12, BTech অথবা MCA আপোনাৰ 65% সকলো এডুকেশ্যন কোৱালিফিকেশ্যনতে আপোনাৰ 65% থকাটো বাঞ্ছনীয়। ইয়াৰ উপৰিও আপোনাৰ কম্পিউটাৰ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ ওপৰতো সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। কম্পিউটাৰ প্ৰগ্ৰেমিং, বিশেষকৈ C++, জাভা আৰু পাইথন ইত্যাদি বিষয়ৰ ওপৰত আপোনাৰ সম্পূৰ্ণ দক্ষতা থাকিব লাগিব। ইয়াৰ লগতে মেথছ, লজিকেল ৰিজনিং, পাজল ছলভিং ইত্যাদি বিষয়ৰ ওপৰত আপোনাৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। কি কি কেটেগৰীত গুগল কোম্পানীত চাকৰি ওলায়? নাম্বাৰ 1 ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, নাম্বাৰ 2 STA ষ্টেটিক টাইমিং এনালাইচিছ ইঞ্জিনিয়াৰিং, নাম্বাৰ 3 এপ্লিকেশ্যন ডেভেলপমেণ্ট, নাম্বাৰ 4 প্ৰডাক্ট মেনেজাৰ। বিজনেছ কেটেগৰীত কি কি পোষ্ট ওলায়? নাম্বাৰ 1 কোৱান্টিটিভ বিজনেছ এনালাইচিছ, নাম্বাৰ 2 বিজনেছ মেনেজমেণ্ট অপাৰেশ্যন, নাম্বাৰ 3 চেলছ ষ্ট্ৰেটেজি। ডিজাইন কেটেগৰীত কি পোষ্ট ওলায়? নাম্বাৰ 1 UI ইউজাৰ ইণ্টাৰফেচ, নাম্বাৰ 2 UX ইউজাৰ এক্সপেৰিয়েন্স, নাম্বাৰ 3 UX ৰাইটাৰ, নাম্বাৰ 4 ভিজুৱেল ডিজাইনাৰ। আপুনি গুগলত কেনেদৰে জব এপ্লাই কৰিব পাৰিব? ইয়াৰ বাবে দুটা পদ্ধতি আছে। নাম্বাৰ 1 আপুনি অনলাইন পদ্ধতিৰ জৰিয়তে গুগলত জব এপ্লাই কৰিব পাৰে। তেওঁলোকৰ ৱেবছাইটটো হৈছে careers.google.com। ইয়াৰ আৰু নাম্বাৰ 2 হৈছে কলেজ প্লেচমেণ্ট। কিন্তু গুগলে কেৱল NIT অথবা IITতহে জব প্লেচমেণ্টৰ বাবে যায়। এনেদৰে আপুনি গুগলৰ নিজা যি ৱেবছাইট আছে careers.google.com ৱেবছাইটত গৈ আপুনি সবিশেষ তাত বিস্তাৰিতভাৱে চাই লৈ তাত আপুনি জব এপ্লাই কৰিব পাৰে। গুগলত চাকৰি পোৱাৰ পিছত আপোনাৰ চেলাৰি কিমান দিয়ে? গুগল কোম্পানীত চাকৰি লাভ কৰাৰ পিছত প্ৰথম অৱস্থাত 10 লাখৰ ওপৰত আপোনাৰ মন্থলি চেলাৰি আৰম্ভ হয়। ইয়াৰ উপৰিও গুগলত চাকৰি কৰি থকা অৱস্থাত যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালবৰ্গক তেওঁ দৰমহাৰ 50% গুগল কোম্পানীয়ে প্ৰদান কৰে। ইয়াৰ উপৰিও যদি 19 বছৰ বয়সৰ কোনো শিশু থাকে তেওঁক 19 বছৰ বয়সলৈকে গুগলে 50% তেওঁ দৰমহাৰ পৰা তেওঁ পঢ়া শুনাৰ বাবে সেই পৰিয়ালটোক প্ৰদান কৰে। গুগল কোম্পানীত চাকৰি পোৱাৰ পিছত আপুনি গুগলে সম্পূৰ্ণ কৰ্মচাৰীক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি থকা মেলা সকলো সুবিধা
সুবিধা প্ৰদান কৰে কেম্পাছ গুগল কোম্পানীৰ অফিচত সকলো ধৰণৰ সা সুবিধা আছে প্ৰত্যেক কৰ্মচাৰীৰ বাবে খোৱা বোৱা উপৰিও ফিটনেছৰ বাবে জিম ৰেষ্ট হাউচ সুইমিং পুল সকলো সুবিধা দিয়ে ইয়াৰ উপৰিও ক'বলৈ প্ৰত্যেক কৰ্মচাৰীকে ৱৰ্ক ফ্ৰম হোমৰো সুবিধা প্ৰদান কৰে আপোনাৰ যদি এইখিনি অৰ্হতা আছে তেন্তে আপুনি গুগল কোম্পানীত জব এপ্লাই কৰিব পাৰে আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে ধন্যবাদ